শ্ৰদ্ধাৰ সৎসংগী দামোদৰ আয়োজক সত্ৰৰ পৰিচালনা সমিতিৰ সভাপতি মহাশয়, এই সাৰ্বজনীন দৌলযাত্ৰা উৎসৱৰ পৰিচালনা সমিতিৰ সভাপতি মহাশয় প্ৰমুখ্যে বিষয়ববীয়াবৰ্গ উপস্থিত, আপোনালোকৰ সকলোৰে চিনাকি প্ৰতিটো অনুষ্ঠানতে মঞ্চ অনুষ্ঠানবিলাক সুন্দৰকৈ সজাই পৰাই আপোনালোকৰ সন্মুখত উপস্থাপন কৰা মই কলাকাৰ বুলিয়ে ক'লোঁ অজয় দা, আৰু আমাৰ লগত উপস্থিত বৰক্ষেত্ৰীয় সংবাদৰ সম্পাদক সন্মানীয় দিগন্ত কলিতাদেৱ, উপস্থিত শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ ৰাইজ। প্ৰথমে মই আপোনালোকৰ যি পৃষ্ঠপোষক বুলি কোৱা হৈছে তিলাৰাই কুলধৰ, তিলাৰাই বংশৰ কুলধৰ আমাৰ সন্মুখত উপস্থিত আটাইকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিয়মমতে অহাকালি ফাকুৱা হোলী বা আমাৰ মাজত আমি দৌলযাত্ৰা বুলিও কওঁ, দেউল বুলিও কওঁ, যি নামেদিয়েই নকওঁ, এই উৎসৱৰ শুভেচ্ছা আপোনালোকক জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, আজি দেউলৰ বা হোলীৰ প্ৰাক্ষণত আপোনালোকৰ ইয়াতে হোলিকা দাহ কৰা হোৱা নাই, হোলিকা দাহ কৰা হয়। আমি সকলোৱে জানো ভক্ত প্ৰহ্লাদৰ কথা, ভক্ত প্ৰহ্লাদৰ পেহীয়েক আছিল হোলিকা, হিৰণ্যকশিপু ৰজাৰ ভনীয়েক আছিল হোলিকা। ভগৱান শ্ৰীবিষ্ণুৰ ওপৰত, শ্ৰীবিষ্ণুৰ ওচৰত প্ৰহ্লাদৰ যি ভক্তি, সেই ভক্তিত অতিষ্ঠ হৈ প্ৰহ্লাদৰ দেউতা পিতা ৰজা হিৰণ্যকশিপুৱে হোলিকাক আদেশ দিছিলে মানে ভক্ত প্ৰহ্লাদক শাস্তি দিয়াৰ কাৰণে বা মৃত্যুবৰণ কৰোৱাৰ কাৰণে। আৰু ভগৱান মহাবিষ্ণু শ্ৰীবিষ্ণুৱে হোলিকাক শাস্তি দি হোলিকাক নিপাত কৰি ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিছিলে। ভক্তৰ ভগৱানৰ প্ৰতি যি ভক্তি, সেই ভক্তিত সন্তুষ্ট হৈ ভগৱান বিষ্ণুৱে ভক্ত প্ৰহ্লাদৰ জীৱন ৰক্ষা কৰিছিলে। আৰু সেই কাহিনী বা পৰম্পৰা ৰক্ষা কৰি আজিৰ তাৰিখতো আমি হোলিকা দাহ কৰোঁ। হোলিকা দাহৰ জৰিয়তে আমি কি কৰোঁ, আমাৰ মাজত যিবিলাক অপশক্তি আছে, আমাৰ মাজত যিবিলাক হিংসা আছে, অসূয়া আছে, পৰশ্ৰীকাতৰতা আছে, বা আমাৰ মাজত যিবিলাক ৰিপু আছে, সেইবিলাকক চিম্বলিকভাৱে আমি হোলিকা দাহৰ জৰিয়তে আমাৰ মাজৰ পৰা বিদায় দি সমাজখন যাতে শুদ্ধ ৰূপত, সঠিক ৰূপত আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ প্ৰয়াস আমি কৰোঁ। প্ৰতীক ৰূপত মেঘ দাহনৰ জৰিয়তে, হোলিকা দাহৰ লগে লগে মেঘ দাহনৰ জৰিয়তেও এই চেষ্টাটো আমাৰ কৰা হয়, যাতে সমাজখন সুন্দৰ ৰূপত, সুশৃংখল ৰূপত আগবাঢ়ি গৈ থাকে আৰু আমাৰ মানুহৰ সবাৰে মংগল হয়। আৰু এটা কথা, ফাকুৱা বা ফাল্গু উৎসৱ, ফাগুন মাহত, বসন্তকালৰ এই ফাগুন মাহত কি হয়, যি উৎসৱ হয় সেই উৎসৱৰ কাৰণে ফল্গু উৎসৱ বা ফাকুৱা, আমি বিশেষকৈ ফাকুৱা বুলি কওঁ। ফাকুৱাত ৰং ৰহইচ কৰি আবিৰ সানি ৰং ধেমালি কৰি নৃত্য গীত গাই আমি কি কৰোঁ, ফাকুৱা উৎসৱ উদযাপন কৰোঁ। এই কথাখিনি আমি শ্ৰীকৃষ্ণৰ, প্ৰভু কৃষ্ণৰ গোপীসকলৰ লগত যি ফাকুৱা খেলাৰ কথাটো, আমি হোলী খেলাৰ কথাটো আমি ইয়াৰ লগত সামঞ্জস্য কৰিব পাৰোঁ। যে যৌৱন কালত আমাৰ ডেকা
ডেকেৰীসকলৰ মাজত প্ৰেম প্ৰীতি হিয়াৰ আদান প্ৰদান ৰং ৰহস্য এইবিলাক হয়। অৱশ্যে আজিকালি এই কথাখিনি আমি বাদ দিছোঁ। আমাৰ মাজতো আমাৰ শাস্ত্ৰই দিয়া আমাৰ ডেকা যুৱক যুৱতীৰ মাজতো যে প্ৰেম প্ৰীতি হৈ এটা উৎসৱ আমি উদযাপন কৰিব পাৰোঁ, এই কথাটো পাহৰি গৈ পৰদেশৰ পৰা অহা আমদানি কৰা আমি কি কৰোঁ, এইটো কি বুলি কয়, ভেলেণ্টাইন ডে বুলি কয়। আমি ভেলেণ্টাইন ডে পালন কৰোঁ। এইটো আমাৰ শাস্ত্ৰত নাই। হিন্দু শাস্ত্ৰত ভেলেণ্টাইন ডে নাই। আমাৰ শাস্ত্ৰত আছে কৃষ্ণ, প্ৰভু কৃষ্ণই লীলা বা ফাকুৱা উৎসৱৰ জৰিয়তে, মানে আমাৰ মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষাত কৈছে, ৰংগে ফাকু খেলে চৈতন্য গোসাঁই, দুই হাতে ফাকু গুৰি শ্ৰীচন্ত বনমালী মুৰাৰী। ৰংগে ফাকু খেলে চৈতন্য বনমালী, দুই হাতে ফাকু গুৰি শ্ৰীচন্ত মুৰাৰী, মানে দুই হাতে ফাকু গুৰি শ্ৰীচন্ত সিঁচি দিয়া, ৰং লগাই দিয়া। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত এই কথাটো কৈছে। গতিকে তেনেকে আমি পৰস্পৰৰ মাজত প্ৰেম প্ৰীতি আমি কওঁ যে হিয়া দিয়া নিয়াও হ'ব পাৰে, একো আপত্তি কৰিবলগীয়া নাই। আমাৰ এটা নিৰ্দিষ্ট দিন এই ফাকুৱাৰ উৎসৱত আছে, সেইটো আমাৰ ভেলেণ্টাইন ডেৰ লগত নি যাব নালাগে। বহুত বেয়া কথাও আছে ভেলেণ্টাইনৰ লগত। ডেকা বন্ধু বান্ধৱীসকলক অনুৰোধ জনাইছোঁ, আমি নিজৰটোকো আমি পালন কৰিব লাগিব, নিজৰটোকো আগবঢ়াই লৈ যাব লাগিব। সেইকাৰণে শাস্ত্ৰও আমি অধ্যয়ন কৰিব লাগিব। গতিকে এই কথাটো আছে। আৰু এটা কথা, আমাৰ সত্ৰ নামঘৰ এইবিলাকত আমাৰ দৌল যাত্ৰা হয়। মই সংক্ষেপে কোৱাৰ চেষ্টা কৰিছোঁ, দৌল যাত্ৰাও হয়। আমি সকলোৱে জানো দৌল যাত্ৰাৰ জৰিয়তে এটাই কথা, বসন্তকাল আহি আছে, বসন্ত উৎসৱ এইটো, গছ ফুল ফল সকলো ফুলিব, সকলো লাগিব, সমাজখন সুন্দৰকৈ প্ৰেম প্ৰীতিৰে আগবাঢ়ি যাব, এই কথা আশা কৰি দেৱদাৰু ডেন্স একাডেমীৰ যিটো আমাৰ নৃত্য অনুষ্ঠান, অৱশ্যে অজয়তে এটা কথা কৈছে, অনুষ্ঠানটো 10টাত আছিলে, মই 9:40 আহিছিলোঁ। আমাৰ সম্পাদক দেৱৰাজ, আপোনালোকৰো ভাগ্য আমাৰো ভাগ্য, দেৱৰাজৰ দৰে এজন সংস্কৃতিবান আমি আমাৰ মাজত যুৱক পাইছোঁ। মোটামুটি সকলো অনুষ্ঠানতে জড়িত থাকে, সাংস্কৃতিকভাৱে সমাজখনক তেওঁ আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। তেওঁৰ লগতে কাৰ্তিক আছে, মুকুল আছে, আদি কৰি যি ডেকা বন্ধুসকলৰ যি প্ৰচেষ্টা এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে। আৰু যুগ যুগ ধৰি আজি 37 বছৰে যিসকল মহানুভৱৰ প্ৰচেষ্টাত এই অনুষ্ঠানটো চলি আছে, আটাইকে ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰি দেৱদাৰু ডেন্স একাডেমীৰ যি নৃত্যানুষ্ঠান ঘোষণা হোৱা বুলি ঘোষণা কৰাৰ আগমুহূৰ্তত যদি মোৰ ভাষণত মোৰ কথাত কিবা ভুল আছে ক্ষমা কৰি দিব বুলি আশা কৰি, সকলোৱে যাতে শাস্ত্ৰ অধ্যয়নৰ জৰিয়তে শাস্ত্ৰৰ জ্ঞান লাভ কৰি নিজৰ লগতে সমাজখনক আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰে, তাৰ কাৰণে আশা কৰি আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰি অনুষ্ঠানটো উদ্বোধন হোৱা বুলি ঘোষণা কৰিছোঁ। এতিয়া হাত চাপৰি হ'ব লাগে, জোৰকৈ সকলোৱে একেলগে হাত চাপৰি এটা হ'ব লাগে, জোৰকৈ। আয়তীসকলক অকণমান জোকাৰ দিব লাগে, জোকাৰ অকণমান।